তো হে গাইজ গুড মৰ্ণিং। পোনপ্ৰথমে মই সকলোলৈকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া বাজে 5:10। তো মই আজি এনেই অলপ দেৰিকৈ উঠোঁ। তো আজি অলপ ঈদ যেতিয়া ভাবিলোঁ অলপ সোনকালে শুই উঠোঁ। তো আজি ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখুৱাম আপোনালোকে মাথো ভিডিঅ'টো চাই থাকক। শুই উঠিলোঁ, গা পা ধুলোঁ, চাহ তাহ খালোঁ, পাঞ্জাবী পিন্ধিলোঁ। এতিয়া বলক ঈদগাহলৈ যাওঁ। ঈদগাহ মানে য'ত নামাজ পঢ়ে তালৈ যাওঁ। চাই থাকক তাৰপাছত কি কৰোঁ। তো এতিয়া নামাজ পঢ়িব গৈ আছোঁ। নামাজ পঢ়িম, তাৰপাছত কি কৰোঁ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো চাই থাকক, গম পাব। তো ফাইনেলি আহি পালোঁ ঈদৰ য'ত দোকান বজাৰবোৰ হয় আৰু সেইখিনি জেগা পাইছোঁহি। তো ইয়াতে আৰু আমাৰ ঈদৰ দোকান বজাৰবোৰ হয়। তো মানুহ এতিয়ালৈ অহাই নাই। মানুহ আহিব আৰু লাহে লাহে আৰু অলপ সময় পাছত মানুহ নধৰা হৈ যাব, মানে বহুত ভিৰ হৈ যাব ইয়াত। তো এতিয়া লাহে লাহে আহি আছে। তো মোৰ আহোঁতে অলপ দেৰিয়ে হ'ল, কাৰণ মোৰ লগৰবোৰ অলৰেডি আহিয়ে গ'ল। তো সেইবোৰ লগৰবোৰ ৰৈ আছে। তো আহক সিহঁতৰ ওচৰত যাওঁ। সেই ব্ৰ' কিবা এটা কৈ দিয়া। ইউটিউব যাব। ইউটিউব টু ওয়েলকাম। থ্যাংক ইউ। ব্যাক। ওয়েলকাম টু ইট বুলি নকয়। ওয়েলকাম টু ইট। তো ফাইনেলি নামাজ পঢ়া হৈ গ'ল। এতিয়া যাম ঘৰত। তো ঘৰৰ পৰাহে আমি যাম ক'ৰবাত। তো ক'ত যাওঁ কি কৰোঁ চাই থাকক। নামাজ পঢ়ি আহিলোঁ আৰু কাপোৰ চেঞ্জ কৰিলোঁ আৰু এতিয়া যাব ওলালোঁ। আহক। তো আহি আমাৰ গাঁৱৰ লাষ্ট সীমা পালোঁ। মানে সেই আগৰ যিটো মাথাউৰিটোৰ সিফালে মানে বেলেগ গাঁও। তো মাথাউৰিটো পালেই আমাৰ গাঁও শেষ হ'ব। তো এইখন ফিল্ড আছিল আমাৰ। তো এই মাথাউৰিটো আজি কেইদিনমান আগতহে হৈছে। তো ইয়াতে আমি বল খেলিছিলোঁ। তো সেই আৰু ইয়াত আমি বল খেলিছিলোঁ আৰু বহুত ডাঙৰ ডাঙৰ খেল হৈছিলে ইয়াত। তো কি কৰিম এতিয়া আৰু মাথাউৰিও আহি গ'ল ফিল্ডৰ মাজেৰে। তেনেকৈ আৰু সেইখন আমাৰ স্কুল, তাতে মই পঢ়িছিলোঁ। তো চাই থাকক আৰু। তো বহুত দূৰ অহাৰ পাছত গৰম লাগিল। তো গছৰ ছাঁ পালোঁ, ৰ'লোঁ। মোৰ লগৰজনে কিবা কিনিব গৈছে। তো আৰু কেইজন মোৰ লগতে আছে বাৰু। তো ৰ'বা দেখাই আছোঁ। তো চলো। তো সেই গাইজ চাওক না, প্লেচটো কিমান ধুনীয়া লাগিছে। মই কিন্তু এনেকুৱা প্লেচ বহুত বেছি ভাল পাওঁ দেই। তো এইফালে চাওক কিমান ধুনীয়া, বহুত আৰু কাৰ ভাল লাগে কমেণ্ট বক্সত জনাব। তো ইয়াত যিবোৰ পানী আছে ইয়াতকৈ এইবোৰ কিন্তু নদী বা বিল নহয় দেই, বাৰিষাৰ পানী হয়, পথাৰত বাৰিষাৰ পানী সোমাইছে। তো শুকুৱাই নাই এইবোৰ। তো ব'লক। তো সেই তাত যে মানুহবোৰ আছে সিহঁতৰ ঘৰত এতিয়াও পানী আছেই। তো সন্মুখত যিখন দলং আছে কাঠৰ দলং হয়। তো এইখন দলং বহুত পুৰণি দলং হয়। তো আগতে যেতিয়া আমি সৰুতে গৈছিলোঁ দেউতাহঁতৰ লগত, তেতিয়াই দেখিছিলোঁ এইখন দলং। তো এইখন দলং আজিও আছে। তো বহুত পুৰণি হয় আৰু এই দলংখনৰ তলেৰে যিখন নৈ বৈ গৈছে, এইখন নদী নহয় আচলতে, এইটো এটা দ্বীপ হয়। ব্ৰহ্মপুত্ৰ নদীৰে এটা সৰু দ্বীপ হয়। তো সেই দ্বীপটোৰ ওপৰতে এইখন দলং আছে। দলংখন সঁচাকৈ বহুত বেছি ভাল লাগে। তো এতিয়া গৈ আছোঁ আমি এখন দলং চাব। দলংখন ক'ত আছে যদি আপোনালোকে চিনি পায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। তো এতিয়া দলংখন পালোৱেই আৰু অলপ বাকী। তো আহক, সেয়া পালোৱেই আৰু দলং। তো ফাইনেলি দলংখন পাই গ'লোঁ আহি। তো দলংখন আপোনালোকে চাওক, সঁচাকৈ বহুত বেছি ধুনীয়া লাগে দলংখন। আপোনালোকে কেমেৰাত কেনেকুৱা পাইছে নাজানো, বাট ৰিয়েলত দেখিলে দলংখন সঁচাকৈ বহুত বেছি ভাল লাগে।
তো আপোনালোকে কমেণ্ট বক্সত জনাওক দলংখন ক'ত আছে যদি নাজানে একো নাই বাৰু মই কমেণ্ট বক্সত আপোনাক কৈ দিম দলংখন ক'ত আছে তো জানিলেও কমেণ্ট কৰক ক'ত আছে আৰু যদি নাজানে তথাপিও কমেণ্ট কৰক মই কমেণ্টতে ৰিপ্লাই কৰিম দলংখনৰ ঠাইখনৰ নাম তো এই আৰু দলংখন দেখুৱাম দলংখন ভালকৈ চাওক আৰু তাৰ পাছতে আমি যামগৈ ঘৰলৈ যামগৈ দলংখনৰ পাছত চোৱাৰ পাছতে তো আজিলৈ ইমানেই আৰু বাই বাই যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে কমেণ্ট কৰি জনাব